প্ৰিয় সখী প্ৰিয়ম, 2020 চনৰ 8 মাৰ্চত বিশ্বৰ সকলো নাৰীকে শুভেচ্ছা যাচি তুমি যিটি কবিতা লিখিছিলা, আজি তোমাৰ উপজা দিনত সেই কবিতাৰেই মই অলেখ মৰম আৰু শুভেচ্ছা যাচিছোঁ তোমাক। অন্তঃ সলিলা, কবি প্ৰিয়ম্বদা গগৈ। চৌদিশে নিশ্চিত্ৰ অন্ধকাৰ ছটিয়াই মোক ক'লা উজলি থাকা, চৌপাশে বতাহত দুৰ্গন্ধ বিয়পাই মোক ক'লা সময়বোৰ সুবাসিত কৰা, মৰুভূ সময়ৰ বুকুৰ পৰা চিঞৰি মোক ক'লা উৰ্বৰা হোৱা উৰ্বৰা হোৱা, বধ্যভূমিৰ কৰাল মৰা তেজৰ চেকুৰাত থিয় দি মোক ক'লা শান্তি দিয়া শান্তি দিয়া। মই ক'লোঁ কোনো এক স্ৰোতস্বিনীৰ দৰে মোক বৈ যাবলৈ দিয়া, কোনো এক স্ৰোতস্বিনীৰ দৰে মোক বৈ যাবলৈ দিয়া, বিশ্বাসৰ সেউজীয়া প্ৰত্যয়েৰে আবৃত কৰি তোলা মোক এক অৰণ্যৰ দৰে, বিশ্বাসৰ সেউজীয়া প্ৰত্যয়েৰে আবৃত কৰি তোলা মোক এক অৰণ্যৰ দৰে। তোমাৰ সখী অৰুন্ধতী।